আজি মই এটা নতুন ব্লগ লৈ আহিছোঁ আকৌ আৰু আশা কৰোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিব আৰু থাম্বনেইলটো দেখি গম পাইছে চাগে আজি মই নিজৰ চুলি নিজে কাটিম তো কেনেকৈ কাটিম ভাল হয় নে কি হয় তো চাই থাকিব ভিডিঅ'টো আৰু চুলি মানে নিজে অলপমান ধুনীয়া মানে আগৰ ফালে বহুত দীঘল হৈছে আৰু সদায় এটা লুক ভালো নালাগে সেইকাৰণে আজি মই নিজে চুলি কাটিম আৰু আপোনালোককো দেখাই আছোঁ এয়া চাওক মই লৈছোঁ কেঁচি আৰু এটা পনী তো আহক ফাৰ্ষ্টতে মই এইটো মিডিল ছেকশ্যন বনাই আছে বাৰু তো এইখিনি লৈছোঁ ইফালেও এইখিনি লৈছোঁ চাওক ইফালেও এইখিনি ধুনীয়াকৈ লৈছোঁ আৰু এতিয়া মই এনেকৈ দি চাওক এতিয়া তো এইখিনি চুলি ইমান কাটা গ'ল এতিয়া মই এইখিনি কি কৰিম তো এইখিনি বোলে মাজে ফুটিছিলে সোনকালে দীঘল হয় শুনিছোঁ তো এইখিনি মই ভালকৈ ভাজাত থৈ আহোঁ আৰু ভিডিঅ'টো চাই দিব কেনেকুৱা আহিছে প্লিজ এয়া চাওক কি ধুনীয়া লাগিছে পূৰা সমান হৈছে আপোনালোকে কেতিয়াও ট্ৰাই কৰিব চাওক এনেকৈ দিলে কি ধুনীয়া হ'ব ৰ'দ পৰি আছে বাৰু এইখিনি মোৰ চাওকচোন চুলিবিলাক বৃদ্ধ ৰাগ হৈ গৈছে আৰু ফাটিছে তো কটাখিনি মই ঠিক কৰিম প্ৰথমতে এনেকৈ চেঁচি লৈছোঁ চাওক তাৰপিছত এনেকৈ লৈছোঁ তাৰপিছত কটাবিলাক ওলাই যায় ফ্ৰেণ্ডছ আৰু এতিয়া 11টামান বাজিছে যিহেতু মই ৰাতিপুৱা আজি ভাত খোৱাই নাই আৰু সেইকাৰণে ভাবিলোঁ পাস্তা বনাম বুলি আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি তো বলক ৰেচিপিটো বনাওঁ ভিতৰত যিহেতু ঠাণ্ডা হয় সেইকাৰণে মই চুৱেটাৰটো পিন্ধি লৈছোঁ আৰু মোৰ লুকটো কেনেকুৱা হৈছে প্লিজ জনাব হা আৰু যদি ভিডিঅ'বিলাক ভাল লাগিছে নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি চাব পাৰে কেনেকৈ বনাওঁ আপোনালোককো দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো এয়া বিশালৰ পৰা আনিছিলোঁ আৰু এতিয়া মই পেকেটটো কাটি ল'ম আৰু প্ৰথমে এইখিনি মই বইল হ'ব দিছোঁ আৰু এতিয়া মই পানী দিছোঁ এয়া পানী দিছোঁ আৰু এটোপালমান ৰিফাইন অইল দিম কাৰণ লাগি নধৰে যাতে এয়া বইল হ'ল এইখিনি আৰু এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ আৰু এতিয়া গৰম হৈছে কেনেকৈ বনাওঁ চাই থাকিব এতিয়া মই তেল দিছোঁ এয়া চাওক এয়া পিঁয়াজখিনি দি দিছোঁ বহুত তেল ছিটিছে বাট উপায় নাই বনাবতো লাগিবই গোটেইখিনি দি দিছোঁ নহৰু আদা অলপমান দি দিছোঁ জলকীয়াখিনিও দি দিছোঁ একেলগে ভাজি লৈছোঁ মই এয়া পিঁয়াজখিনি অলপমান ৰঙচুৱা হ'বলৈ দিছোঁ পটককৈ হৈ যাব আৰু এতিয়া মই পাস্তাখিনি দিম ইয়াতে কুৰাচেৰে দিছোঁ পানী অলপমান আছে সেইকাৰণে ফ্ৰেণ্ডছ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্টত জনাবচোন আৰু এতিয়া মই হালধি দিছোঁ নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী হাতেৰে দিছোঁ বাৰু
এয়া মই জিৰা জালুক দিছোঁ অলপ। আমাৰ গোটা আনি কিনে এনেদৰে পিচি থয় মিক্সিত। মই অলপ পাও ভাজি আৰু এতিয়া দিছোঁ পাও ভাজি মছলা অলপ, তেতিয়া টেষ্টটো অলপ বেলেগে টেষ্ট হ'ব। আপোনালোকেও কৰি চাবচোন। কালাৰটো বহুত ধুনীয়া আহিছে, দেখিয়ে খাওঁ খাওঁ লাগিছে মোৰ। ইয়া আৰু মই এতিয়া খাবলৈ লৈছোঁ পাস্তা। এয়া চাওক, আপোনালোকেও বনাই চাব, কেনেকুৱা পালে জনাব।